নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি জলফাই আচাৰ বনাইছিলোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ মই কেনেকৈ বনালোঁ। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই প্ৰথমে ইয়াত 2 কেজি জলফাই লৈ লৈছোঁ আৰু তাতে লাগি থকা সৰু সৰু লাঠিখিনি মই প্ৰথমে পেলাই ল'লোঁ। তাৰপৰা এনেকৈ ধুনীয়াকৈ ধুই ল'ম। তাত কিবা ক'লা লেতেৰা যদি কিবা লাগি থাকে তেনেহ'লে ধুনীয়াকৈ গুচি যাব। মই এনেকৈ দুবাৰমান ধুলোঁ। তাৰপৰা এনেকৈ গোটেইকেইটা মই ভালকৈ ধুই ল'ম। ধুই হৈ যোৱাৰ পাছত এতিয়া মই মাজে মাজে এনেকৈ কাটি দিম। এয়া চাওক, এনেকৈ কাটি দিব, মানে দুবাৰ তিনিবাৰ এনেকৈ মাজে মাজে কাটি দিব। তেতিয়া ধুনীয়াকৈ আপুনি যদি মছলা, তেল, নিমখ যিখিনি মানে সানিম আমি পাছত সেইকেইটা ধুনীয়াকৈ সোমাই যাব জলফাইত। এনেকৈ অকণমান কষ্ট হয়, সময় লাগে অকণমান, কিন্তু এনেকৈ যদি কাটি দিয়ে তেন্তে বহুত ভাল। এতিয়া মই এইকেইটা সিজাই ল'ম ধুনীয়াকৈ। এয়া চাওক, মই 2 কেজি লৈছোঁ, আপোনালোকে নিজৰ ইচ্ছামতে যিমান বনায় সেইমতে ল'ব। এয়া মই প্ৰথমে কেৰাহী এটা পাতি লৈছোঁ। আপোনালোকে যিকোনো ডাঙৰ বতুৱা চচপেন যিকোনো পাতিব পাৰে। এয়া মই একেবাৰে গৰম পানী দি দিছোঁ যাতে সোনকালে হৈ যাওক বুলি। এয়া 1 লিটাৰ পানীত মই 2 কেজি জলফাই সিজাম। এয়া গোটেইকেইটা এনেকৈ দি ল'ম। মই ইয়াত একো দিয়া নাই, প্ৰথমে এনেকৈ 4-5 মিনিটমান সিজাই ল'লোঁ। এয়া ধুনীয়াকৈ এনেকৈ সিজি গ'ল। অকণমান মানে বেছিকৈ সিজি যাব নালাগে, কিন্তু অকণমান সিজিব লাগে এনেকৈ। এয়া মই বেছি মানে কোমল হৈ যাব বুলি আকৌ ঠাণ্ডা পানীৰে অকণমান ধুই ল'লোঁ। এয়া হৈ গৈছে ধোৱা। এতিয়া পানীকেইটাও শুকোৱা মানে অকণমান ঠাণ্ডা হোৱাৰ পাছত ইয়াতে মই নিমখ আৰু হালধি দি ধুনীয়াকৈ সানি ৰ'দত দি ল'ম। মই এদিনেই দিলোঁ ৰ'দত, ৰ'দ চোকা আছিলে। আপোনালোকে চাই ল'ব কেনেকৈ হয় বতৰ। আৰু মোৰ ইয়াৰ ওচৰত কোৱাৰ্টাৰ বনাই আছে যে, সেইকাৰণে মিস্ত্ৰী কাম লাগি আছে, সেইকাৰণে মাত আপোনালোকে ছাইডত শুনি পাই থাকিব। তাৰপৰা এনেকৈ গোটেইকেইটা মিহলাই এতিয়া মই 4-5 ঘণ্টামানৰ কাৰণে ৰ'দত দিছিলোঁ। ধুনীয়াকৈ হৈ গ'লে এয়া চাওক, এয়া হৈ গৈছে। এতিয়া এয়া মছলা ৰেডি কৰোঁ। প্ৰথমত মই বগা সৰিয়হ লৈ লৈছোঁ 2 চামুচ। আপোনালোকে ক'লাও ল'ব পাৰে যদি বগা নাথাকে। এয়া এচামুচ চফ, তাৰপৰা এয়া 2 চামুচমান গোটা ধনিয়া, তাৰপৰা ইয়াতে এয়া 1 চামুচ আধামান গোটা জিৰা, তাৰপৰা 1 চামুচ আধামান পাঁচফোৰণ। ইয়াত মই যি দিছোঁ গোটেইকেইটা দিব লাগে বুলি নহয়, যদি এটা কিবা কম হ'লেও একো নহয়। এয়া চাওক, আৰু লগত মই শুকান জলকীয়াও দি দিছোঁ। আপোনালোকে যদি আচাৰত কেঁচা জলকীয়া দিওঁ বুলি ক'লেও পাৰিব, মই কেঁচা জলকীয়া নিদিলোঁ। এয়া চাওক, শুকান জলকীয়া। এতিয়া গোটেই মছলাখিনি মই প্ৰথমে ভাজি ল'ম এনেকৈ। বেছি পূৰা ক'লা হৈ যোৱাকৈ ভাজিব নালাগে, অকণমান ৰঙচুৱা হয়, মছলাৰ গোন্ধ আহিলে নমাই দিব লাগে। এয়া চাওক, মই ইয়াত 2 কাপ, এইটো কাপৰ জোখত 2 কাপ মই তেল দি দিছোঁ। মোৰ সেই কাপটো যে পূৰা এপোৱা হয়, মানে 2 কাপত মই প্ৰথমত এপোৱা তেল লৈ ল'ম, যদি দৰকাৰ হয় পাছত আকৌ লৈ ল'মগৈ। এয়া এইকেইটা মই পিচি ল'ম এতিয়া মিক্সিত। আৰু মছলাখিনি বেছি মিহি হ'ব নালাগে, জলফাই মানে আচাৰত দিয়া মছলা। এয়া অকণমান এনেকৈ গোটা হৈ থাকিলে বেছি ভাল। এয়া চাওক, এয়া এনেকৈ। এয়া মোৰ তেল গৰম হৈ গৈছে। মই একদম গেছৰ ফ্লেমটো একদম ল' কৰি থৈছোঁ। ইয়াতে এয়া ক'লা জিৰা আৰু পাঁচফোৰণ দি গৰম হৈ যোৱাৰ পাছত এইকেইটা এতিয়া ইয়াতে মই ইয়াত জলফাইকেইটা দি দিম। এয়া অকণমান মই এনেকৈ ভাঙিও দিছোঁ, তেতিয়া যাতে পাছত অকণমান গ্ৰেভি নিচিনাকৈ অকণমান ভাল হওক বুলি। এয়া এতিয়া গোটেই তেলত এই গোটেইকেইটা মিহলাই ল'ম জলফাইখিনি। এতিয়ালৈকে মই গেছ অফ কৰি দিয়া নাই, যেতিয়া মছলা দিম তেতিয়া গেছ অফ কৰি দিম, নহ'লে বেছি সিজি যাব। এয়া চাওক, গোটেইকেইটা মিহলাই ল'লোঁ মই। ইয়াতে এয়া মিক্সিত যে পিচি লৈছিলোঁ মছলা গোটেইকেইটা দি দিছোঁ মই। আৰু ইয়াতে মই এয়া কালাৰৰ কাৰণে ৰেড চিলি পাউডাৰ দিছোঁ, আৰু লগতে হালধি মই আগত নিমখ হালধি আগত জলফাইটো সানিছোঁ যে, সেইকাৰণে অকণমান কম দিছোঁ মই। এয়া নিমখ আপোনালোকে নিজৰ সোৱাদ অনুসৰি চাই পেলাই দিব। এতিয়া গোটেইকেইটা মই মিহলাই ল'ম ভালকৈ। ইয়াত কালাৰটো ইমান ভালকৈ অহা নাই কেমেৰাত, কিন্তু কালাৰটো ধুনীয়া হৈছিলে। ৰেড চিলি দি দিলে সেইটোৱে ভাল। আৰু ইয়াৰ লগত মই 2 চামুচমান ভিনেগাৰ দি দিছোঁ। ভিনেগাৰ দি দিলে আপোনাৰ আচাৰটো বেয়া নহয় সোনকালে, সেইকাৰণে মই দি দিছোঁ। যদি নিদিয়াকৈও বনায় বহুতে, নিদিয়াকৈও খাবলৈ ভাল হয়, সেনেকৈও বনাব পাৰি। তেতিয়া তেল অকণমান বেছি দিব লাগে। এয়া চাওক,
মই ধুনীয়াকৈ গোটেই মছলা আৰু সেই জলফাইখিনি ধুনীয়াকৈ মিহলি গ'ল। এতিয়া মই চিচাৰ বৈয়াম এটা লৈ লৈছোঁ। চিচাৰ বৈয়ামত বেছি ভাল হয় আৰু চাব যে বৈয়ামত অকণমানো কোনো পানী নাথাকে। যদি ৰ'দত শুকুৱাই লৈ বেছি ভাল, নহ'লে কটন কাপোৰেৰে ধুনীয়াকৈ মুচি ল'ব। এয়া চাওক, মোৰ বৈয়ামটো অকণমান সৰু হ'ল, মই সেইকাৰণে চিচা বৈয়াম মোৰ এটাই আছিলে, এটাত মই প্লাষ্টিকত ভৰাম। ইয়াত মই ভৰ্তি কৰাৰ পাছত অকণমান তেল মছলা ওপৰেদি অকণমান দি দিছোঁ মই। হৈ গৈছে এটা বৈয়াম। এতিয়া মই প্লাষ্টিকতে থৈ দিম। চিচাৰ বৈয়ামত থ'ব পাৰিলে বেছি ভাল। আৰু আচাৰখিনি ৰ'দত দিওঁতে সদায় ঢাকনিটো অকণমান টাইটকৈ মাৰিব নালাগে, অকণমান ঢিলা কৰি পেলাই ৰ'দত দিব লাগে। মোৰ হৈ গৈছে ধুনীয়াকৈ। চাওক, মই এটা ৰ'দতো দিম। আৰু আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহোঁ, বাই বাই।